হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? মই দীপক নৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল এইটো চেনেলত ভিডিঅ' দিয়া নাই আৰু আজি দিম বুলি ভাবিছোঁ। আৰু মোৰ ভইচটো অলপ বেয়া হৈ আছে, ডিঙিটো এইকেইদিন কি বেমাৰ হৈছে জানো, পূৰা কাহি ডিঙি বেয়া হৈ গৈছে। আৰু আজি আমাৰ গাঁওখন দেখাব চেষ্টা কৰিম আপোনালোকক, তো ভিডিঅ'টো চাই ৰাখক। গাইজ, ঘৰৰ পৰা আলিলৈ ওলাব হ'লে এনেকুৱা ৰাস্তাইদি যাব লাগে। বোকা পানী গৈছে, ইয়াতো অলপ কমেই আছে, অলপ আগত আৰু পূৰা বোকা আছে। আপোনালোকক দেখুৱাম, এয়া পানী চাওক। মাই গড, সেইফালে দিয়ে এনেকুৱাকৈ যাব লাগে। মটাৰটো এইটো ছাইডত আছে, তো ভিডিঅ'টো চাই থাকক। বৰষুণ দি আছে কাৰণে পূৰা পানী আছে পথাৰবিলাকত। বৰষুণত বেচেৰা এই গৰুকেইটাও খাব পৰা নাই, তো আমিও বৰষুণত তিতি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব দেই। তো গাইজ, বাৰিষা ছিজন আৰু এইফালে মানুহবোৰে কঠীয়া পাৰিছে খেতি কৰিবৰ কাৰণে। এয়া আছে কঠীয়া পাৰি থৈছে। তো এয়া আৰু গাঁও, ইয়াৰ পৰাই ৰাস্তাটো আৰম্ভ হয়, মানে বেয়া ৰাস্তাটো, এই বৰষুণ দিলে বোকা হোৱা ৰাস্তাটো। সেইটো আপোনালোকে নিজে চাই লওক। চাওক গাইজ, কি বোকা। ইয়াৰ পৰাই বহুত আগলৈকে বোকা আছে, আপোনালোকক দেখুৱাই যাম। গোটেই ৰাস্তাটো দেখুৱাই নাযাওঁ আপোনালোকক, কাৰণ ভিডিঅ'টো বহুত দীঘলে যাব। এই গতিকে টুকুৰাকৈ দেখুৱাম। তো এই গতিকে আপোনালোকে টুকুৰাকৈ চাব লাগিব দেই গাইজ। এতিয়া আমি পাই গ'লোঁ মেইন ৰাস্তাটো, সেয়া চাই লওক। এয়া চাওক কি বোকা, ইয়াত কলগছ এটা দি থোৱা আছিলে, এইটোৰ ওপৰেদি গৈ আছোঁ। আৰু এয়া চাওক না, কি যে ৰাস্তাও, জাম্পিং মাৰি যাবলগীয়া হয়। এইখনকে কয় অসমৰ গাঁও দেই গাইজ। এয়া হৈছে গাঁও। মোৰ ভইচটো কি হৈছে জানো, কি খাব লাগিব আপোনালোকে কিবা কমেণ্ট কৰি জনাবচোন। খোৱা হৈছে কি খাব লাগিব। ইমান বেয়া ৰাস্তা বা গাইজ। ভিডিঅ'টো চাই মোক লাজ নিদিব দেই, তহঁতৰ গাঁৱতে তেনেকুৱা বুলি। এইটো চাওক, ইমান বেয়া আছিলে ৰাস্তাটো এইটো। তো এইফালেও ৰাস্তা বেয়াই আছে, হ'লেও যাবই লাগিব বাহিৰত ওলাই, নহ'লে ঘৰতে সোমাই থাকিব নোৱাৰি ন, ৰাস্তা বেয়া বুলি। সেয়া চাওক না, চব কিনাৰেদি গ'লে কি হ'ব, স্পন থাকি গৈছে পূৰা বোকা খচি গৈ আছে দেই। Oh my god. ऋषभ रास्ता भाई साफ কি কৰিব আৰু, এয়া হৈছে গাঁৱলীয়া জীৱন। এনেকুৱাই আৰু আজি অলপ ৰাস্তা চাব আহিছে, এই লগৰীয়া ঘৰত গৈ আছো গাইছে এইফালে। তো এইফালে চাওঁ, ঘৰ সোমাবৰ কাৰণে এনেকুৱা ৰাস্তা। দিছ ইজ গাঁও, এইটো ৰিয়েল গাঁও এইটো। এতিয়া আমি আম খাই ল'ম দেই। আমি এতিয়া আম খালোঁ, বহুত জ্বলা লাগিলে। এতিয়া আকৌ এনেকুৱা বোকা খুচি গৈ আছোঁ ৰাস্তাত, মানে পকা ৰাস্তাত দেই। এইটো চাওক, আমাৰ এয়াই পকা ৰাস্তা আৰু কি কৰিব আৰু, এয়াই হৈছে গাঁৱলীয়া জীৱন। তো গাইজ, আপোনালোকে প্লিজ ইনচাল্ট নকৰিব আমাৰ গাঁওখনক, কাৰণ এনেকুৱাই আৰু আমাৰ গাঁও।
গাইজ তাৰ পৰা ইফালে যিমান দূৰ দেখে আপুনি এনেকুৱা ৰাস্তাই পাব দেই গাইজ। সেইকাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আমাৰ গাঁৱত বাৰিষা দিনত কেতিয়াও নাহিব আলহী খাবলৈ। বাৰিষা দিনত আহিলে এনেকুৱা ৰাস্তা পাব, সেইটো গেৰাণ্টি দিম। কিন্তু কৰালিত আহিব আপুনি পিয়ৰ ৰাস্তা পাব, মজা। পকা ৰাস্তাও পাত্তা নাপাব, তেনেকুৱা ৰাস্তা পাব। আমি পাই গ'লো অলপ 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 ভাল ৰাস্তা, অলপ বেছি নহয়, অলপ অলপ অঁ ইমানটো ভাল ৰাস্তা পাইছোঁ দেই গাইজ, মাত্ৰ ইমানটো। আৰু অলপ গৈ থাকিলে ভাল ৰাস্তা পাম। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক লাইক এটা দি কিনে। মাতে ওলোৱা নাই, লাহে লাহে কৰি আমি পাই গ'লোঁ মাতাউৰি। আৰু মাতাউৰি ৰাস্তাও অলপ ঠিকে আছে, ক'ৰবাত এইটো বোকা পানী এনেকুৱা ধৰণে আছে আৰু এইবিলাকতো হৈ যায়। সেই গতিকে কি কৰিম আৰু, গাঁৱৰ ৰাস্তা দেই গাইজ। আৰু এইটোৱে মাতাউৰিটো দেই, আমাৰ ৰঙা নদীৰ মাতাউৰিটো। আমি ইয়াৰ পৰা এইফালে যিমান পাৰোঁ গৈ থাকিম গাইজ। এয়া ৰঙা নদী, আৰু ৰঙা নদীৰ পানী পূৰা বাঢ়ি আছে আৰু সেইফালৰ পৰা এইফালেদি গৈ আছে। লাহে লাহে খোজকাঢ়ি আহি পাই গ'লো এয়া ৰাস্তা। আমি দোকান আহিছিলোঁ গাইজ। এই গাইজ ভিডিঅ'টো যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো এনেই এণ্টাৰটেইনমেণ্ট কাৰণে বনালোঁ। ইমান দিন এইটো চেনেলত ভিডিঅ' দিয়া নাছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি আমাৰ এই বেয়া ৰাস্তাকেইটাকে দেখুৱাম বুলি তো বনাই দিলোঁ। তো নেক্সট বাৰ বেলেগ এটা ভিডিঅ' বনাম। নেক্সট বাৰ বেলেগ এটা ভিডিঅ' পাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। বাই।